ভিডিঅ' বনাবলৈ আহিছিলোঁ ষ্টেণ্ডটো যিহেতুকে নাই সেইকাৰণে চকীখন আনিলোঁ আৰু যোৰা দিব লাগিব যে সেইকাৰণে ভাইটিক পঠাইছোঁ টুল এখন লৈ আহিবলৈ এণ্টিটি যোৰা দি কিনে মানে ষ্টেণ্ড বনাম আৰু সেইকাৰণে অকলে গ'লে কি কৰিম বুলি এইপিনে ফিল্ডত আৰু পোৱালীকেইটা মানে এইটো কি খেল খেলি আছে মই তালৈ গৈ আছোঁ আগতে আমিও খেলিছিলোঁ এতিয়া মই সিহঁতি খেল খেলি আছে যে সেইটো চাবলৈ যাওঁ ঐ মোকো খেলিব দে কেলা পৰি গৈছে লগতে কেইটা খেলি আছে ইয়াত ময়ো খেলিম দেই ময়ো বাজিয়ে খেলিম অলপতে পৰিছিলোঁ ইয়াত নলাটো যাম মোক মেখেলাখন অলপতে ফাটে দে আগতে আমি খেলিছিলোঁ জানানে কি সেইটো কেলে চেণ্ডেলৰ পৰা যে ৰাবাৰটো নবলে জানো তহঁতি মাৰিব পৰা নাই ঠিক দে দে মই খেলিম একো নোৱাৰো চোৱা তহঁতি চাওঁ এনে লাজ নোপোৱাবি বুজিলি কি তহঁতি ক্ৰিকেট খেলিছ নেকি তহঁতি কোনটো পাৰ্টি তই ক'ত তই আফগানিস্তান এই আমাৰ দৰ্শক বৃন্দ বহি আছে ইয়াত বৰ ছিক্স মাৰিলি বৰ মাৰিলি এনে লাজ পাই ললি নহয় ছিক্স ছিক্স দে যাবি দেই মই লাজ পাইছো দেই তই ইণ্ডিয়া ইণ্ডিয়া এনেই নামটো ডুবাই আছ ইমান ধুনীয়া বলটো ধৰি মাৰিব নোৱাৰিলি ইমান ধুনীয়া ইমান চিধাকে আহিছিলে ইমান চিধাকে মাৰিব নোৱাৰিলি ধৰি দে 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 মোক দে কাজিয়া লাগিছে কেনেকে নহয় সেইটো সৰু ঘূৰ মাৰিছে তাৰপিছত ৰজা মাৰিছে তই তাক ঘূৰ মাৰিছ বুজিলি এইটো গেজু কৈছিলে মানে সেইকেইটা ধৰা পৰি গ'ল আমি যে ইয়াত ভিডিঅ' কৰিছো কেইটা দেখিছে বাগানৰ তলত শুই কিনে আমাক চাই আছে এইকেইটা পাছফালৰ চোতালত দুপৰীয়ানি জানত ফুল গামোচা চালো ঘেলুকৰ চালে ৰে ঘেলু নহয় জেলু pada kati aku belum Pak gelu মইনো কি জানো হয় না গেলু কৰ নে জেলু কৰ মোক দেখাইছা মই গাইছো আৰু জেলুক মানে কি জুক কিন্তু মৰাণ ভাষা ভাল লাগে কয় হয় ন মই ভাল পাওঁ কয় মাখি মোৰে কাটি খুলাটি হাজিলো ঐ পিপৰা চাহে
মাতিলে নেকি পানিবি মোৰ মাখি মাখি মোৰ এবাৰ হৈ গ'ল গেলুগৰ মাখি মূৰে কাটি ফুলাটি হাৰিলো ঐ মাখি মূৰে কাটি গোৱা মাখি মূৰে কাটি ফুলাটি সাজিলো ঐ পিপৰা চালেৰে চালো ঐ পিপৰা চালেৰে চালো আমাৰ হৈ গ'ল এতিয়া ভিডিঅ' শ্বুটিং কৰা এতিয়া যাওঁগৈ বেলিটো গৈছেগে ঘেলুকৰ চালেৰ কি চম্পক ঘেলুকৰ চালেৰে মাখি মূৰে কাটি ঐ খোলাটি সাজিলো তাই কি আছিলে তাৰপিছত কি আছিলে পিপৰাৰ চালেৰে চালো ঐ পিপৰাৰ চালেৰে চালো জেলুকৰ চালেৰে বৰতি কাটিলো হৰিঙৰ ঠেঙেৰে বালো কেনেকুৱা লাগিছে ক'ব দেই মোৰ যোজনা ফাকি চম্পকে শিকাইছে চম্পক না চম্পক ইয়াৰ নামটো মানে ঘৰ মানুহৰ নাম চম্পক ইয়াক যদি চম্পক বুলি মাতে বহুত বেয়া পায় কিনো চ'তমহীয়া বতাহ জাকি আহিলে ঐ মোৰ স্কাৰ্ফখন লাগি ধৰিলে এৰাচোন তাৰপিছত কি আছিলে কিনো চ'তমহীয়া বতাহ জাকি আহিলে বতাহ জাকি আহিলে ঐ গৰু চালে লগা ঐ গছে বনে হলালে পাত ঐ গছে বনে হলালে পাত কিনো অসমীয়াই বিহুতি আহিলে ঐ গৰু চালে লগালে মাত পিছলে গৈ লওঁ মূৰ্খ পিছফালে গৈ ল তেতিয়াতো খোজকাঢ়ি ভাল পাবি পিছফালে যে লাগি যায় যিহেতু আগপিনে যেনেকৈ সেনেকৈ পিছফালে ল এখন আনি পিনে উলিয়াই দে বাহিৰ পিনে এতিয়া সেনেকৈ পাৰিবি সেইটো কোনে জানো শিকাব লাগে আকৌ মই
মোৰ অৱস্থাটো বহুত বেয়া গৈছে একদম কেনেকে আহিছো পাছফালৰ চোতালত দুপৰীয়া নিজানত ফুল গামোচা বৈছিলো বহিলো তাঁতৰ পাতত এইখনি ঐ গামোচা নিলিখিলে কপালত অ চেনাই মোৱা ঐ ঢোলৰ মাতে বলিয়া কৰে চেনাই মোৱা ঐ পেপাৰ মাতে বলিয়া পেপাৰ মাতে বলিয়া কৰে যেনে তেনে ফাইনেলি পালোহি আৰু আমাৰ ঘৰত পিনে জেউৰা পাৰ হ'ব লাগিব এতিয়া জেউৰা নহয় মানে জপনা হয় শুনচোন চম্পক মোৰ একদম হাত অৱস্থা নাই তোৰ হাতকেইখন খালী আছে মোৰ দেখিছ এয়া কিতাপ বহি হে এইটো মই কি হেৰি নেকি দেৱী নেকি মই বহুত পাতলাই হট যাও লাগেগা আমি গৈছিলো এফালে ফুৰিবলে এতিয়া কি আমাৰ মাত শুনা নাই নেকি আমি ইমান চিঞৰি চিঞৰি ভিডিঅ' বনাইছো এয়া আমাক জোকাইছে মানে আমি যে একদম এইবোৰ লৈ আহিছো যে চকী এইখন চকী এয়া ৰব